হেল্ল' এভৰিৱান, এয়া ৰাতিপুৱা অফিচলৈ বুলি ৰেডি হৈ ল'লোঁ আৰু ৰেডি হৈ আউটফিট চেক কৰোঁতে ফ্লেছটো যে জ্বলি আছে লক্ষ্যই নকৰিলোঁ। তথাপিও ৰেডি হৈ ওলাই যাবলৈ লওঁতে ইমান জোৰকৈ বৰষুণ জাক আহিলে, অকণমান বাৰু দেৰিয়ে হ'ল আজি অফিচ পাওঁতে। তথাপিও বেগত সদায় কেৰি কৰি ফুৰা এই মেডিচিনৰ টেমাটো আজি কামত আহিলে। মানে মোৰ ৰাতিপুৱাৰ পৰা ইমানেই মূৰ বিষাই আছিলে, লাষ্টত উপায় নাপাই মই মেডিচিনটো বেয়া বুলি জানিও খাই লৈছোঁ। এইকেইদিন যে অফিচত ইমান বেছি কাম নহয়, মূৰ দাঙিবলৈও সময় নাইকিয়া হৈছে। তথাপিও কামখিনি কৰিয়েই লাঞ্চটো কৰিবলৈ কেণ্টিন পালোঁগৈ। যিহেতু টিফিন লৈ আহিছিলোঁ, চ' নিজৰ টিফিনকে খালোঁ আৰু লাঞ্চ টাইমটো কেনেকৈ পাৰ হয় একেবাৰে গম নাপাওঁ। আকৌ বেক টু ৱৰ্ক, যিহেতু এইকেইদিন বহুত বেছি কাম চলি আছে। তাৰপাছতে বাইদেৱে কামৰ মাজত দিলে বাদাম খাবলৈ। এট লাষ্ট চবতকৈ ভাল লগা সময়টো আহি পৰিলে, মানে 4:30, এতিয়া ঘৰলৈ যাব পাৰে। দিনটো কাম কৰাৰ পাছত এজন ৰেণ্ডম মানুহৰ পৰা যেতিয়া আপুনি শুনিবলৈ পায় কিছুমান ডিম'টিভেটেড কথা, আপোনালোকৰ মনটো কেনেকুৱা লাগে বাৰু? ঠিক আজি মোৰ লগত তেনেকুৱা এটা ঘটনাই ঘটিলে। মই কথাবোৰ বেছি মাইণ্ড নকৰোঁ, তথাপিও কিছুমান কথাই মনত বেছি আঘাত দি যায়। ইয়াতকৈও বেছি হাৰ্ডৱৰ্ক কৰিবলৈ ট্ৰাই কৰিম, যাতে মই মানুহজনক এই কথাষাৰৰ আনচাৰটো ভালকৈ দিব। এপাৰ্ট ফ্ৰম ডেট, ঘৰ আহি পালোহি। আহি পাই কফি আৰু লগত ৰোল লৈ আনিছিলোঁ, তাকে খাই ল'লোঁ। তাৰপাছত ৰেষ্ট ল'বলৈ নাপালোৱেই, টিউশ্যন ক্লাছ আহিলে, তাহাঁতকো টিউশ্যন কৰাই ল'লোঁ আৰু আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয়